स्वरूप्रियाय लंबोदराय सकलाय जगद्धि। নমস্কাৰ ছাৰ নমস্কাৰ। আজি অতি সুন্দৰ দিন। বহুত অসমৰ বহুত উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় যাৰ নামেই পৰিছে। আমাৰ মাজলৈ সন্মানীয় শিক্ষামন্ত্ৰী মহোদয় আহি আমাৰ যি হোষ্টেল আধাৰশিলা স্থাপন কৰিলে, এই সম্পৰ্কত আপোনাৰ আজি যি কাৰ্যসূচী সেই সম্পৰ্কে অকণ যদি আমাৰ ৰাইজক অৱগত কৰে। বিশেষ কথা যে তেখেতে কথা দি কথা ৰাখিলে, এই যে কথাটো কথা দিলে তেখেতে আমাক আৰু কথা ৰাখিলে, সেইকাৰণে মই শিক্ষামন্ত্ৰী মহোদয় ডাঙৰীয়ালৈ মই অতি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আমি ইয়াৰ পাছৰ কাৰ্যসূচী আগবাঢ়িছোঁ। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আজি যি আধাৰশিলা স্থাপন কৰিলে এইসমূহ আপোনালোকৰ আগত দেখাব। लंबोदराय सकलाय जगद्धि श्वेत पद्मासना या ब्रह्मास्ति शंकरा देवी सदा वंदिता सामं पाद सरस्वतीर्भगवती निशेषदर्यापहा। ओम सरस्वती नमः विघ्नेश्वराय वरदाय स्वरूप्रियाय लंबोदराय सकलाय जगद्धिताय नागाननाय श्रुतियज्ञ विभूषिताय गौरीसुताय गणनाथ नमो नमस्ते।